নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই আহিছোঁ এটা ৰেচিপি লৈ। এইটো ৰেচিপিৰ নাম হ'ল চিকেন আৰু আলু মিক্স থাকিলে নহয়। মই নবনাওঁ আজি আমাৰ তাত গেষ্ট আহিছে, মোৰ বান্ধৱী এজনী, তাই বনাব। আপোনালোকে তাৰ ফেচটো দেখাব, মই দেখাই দিছোঁ ধুনীয়াকৈ। আচ্ছা, হাঁহি এটা মাৰি দিয়া। তাই বনাব, আপোনালোকে চাই থাকক। এতিয়া মই বনাম চিকেন আৰু আলু। মই ইয়াত আগতে মেৰিনেট কৰি লৈছোঁ। ইয়াত নিমখ দিছোঁ, তাৰপিছত হালধি দিছোঁ, তাৰপিছত অকণমান তেল দিছোঁ। মানে নিমখটো আৰু তেলটো মানে সানি থ'লে মানে নিমখটো অলপ কমাই যায় মাংসৰ ভিতৰত, খাই কিনে লাষ্টত মানে ভাল লাগে আৰু। তো এতিয়া মই 5 মিনিট লাগিব অলপমান জিৰা বটা, তাৰপিছত লাগিব অলপ জলকীয়া বটা, তাৰপিছত ৰহুন বটা, তাৰপিছত অলপ পিঁয়াজ বটা, তাৰপিছত অলপ আদা বটা, তাৰপিছত দিম হ'ল পিঁয়াজ সৰু সৰুকৈ পিচ কৰি কাটি লৈছোঁ। তাৰপিছত ইয়াত তেল মাৰোঁতে তো ইয়াত জলকীয়া, এলাইচি, তাৰপিছত দালচেনি দিম। তো এতিয়া মই মাংসটো বহাম, আপোনালোকে চাই থাকক আপোনালোকে। তো মই ফাৰ্ষ্ট ষ্টাৰ্টিং কেৰাহী বহাই লৈছোঁ। তো কেৰাহী গৰম হোৱাৰ কাৰণে অলপ টাইম ৰখিব লাগিব আৰু। কেৰাহীত তেল দিম, আপোনালোকে চাই থাকক। মাংস তো তেলখিনি অলপ গৰম হ'ব কাৰণে তেতিয়া মই এইখিনি দি দিম। আপোনালোকেতো চালেই, তো এইখিনি মই দি দিলোঁ। অলপ ৰঙা হওক, তাৰপিছত চেলে পিঁয়াজ কাটা আছে, পিঁয়াজখিনি দি দিলোঁ। তো তাত আপোনালোকে পিঁয়াজখিনি এতিয়া মই পিঁয়াজখিনি লাৰি কেনে ৰঙা কৰিম। তো ৰঙা হোৱালৈকে আপোনালোকেতো চাই আছে মোৰ পিঁয়াজখিনি ৰঙা হৈ গ'ল। তো এতিয়া মই খানি থোৱা মাংসখিনি দি দিম। এতিয়া চাই লওক, মই এতিয়া মাংসখিনি দি দিম। মাংসখিনি এনেকৈ লৰাই দিব আপোনালোকে। তো অলপ টাইম লৰাই দি কেনে তাৰপিছত এতিয়া অলপ মাংসটো অলপ ঢাকি থ'ব। তো মই এতিয়া 1 মিনিটৰ কাৰণে মাংসখিনি ঢাকি দিম। এতিয়া আমি মাংসখিনি চাওঁ কেনেকুৱা হৈছে। মই 1 মিনিট হৈ গ'ল। তো এয়া মাংসখিনি। তো ইয়াত যি লাগে আমি এতিয়া দি দিম। ইয়াত মানে মছলা এতিয়া মই দি দিম। পিছত মইতো ৰহুন বটি দিছিলোঁ। তো তাৰপিছত জলকীয়া চাই লওক, তাৰপিছত জিৰা বটা, তাৰপিছত পিঁয়াজ বটা, তাৰপিছত আদা বটা। তো ইয়াত অলপ আমি হালধি গুড়া দিম। ইয়াত আমি অলপ হালধি গুড়া দিম। এয়া চাই লওক। যিহেতু মই ইয়াত মেৰিনেট কৰাৰ টাইমত মই নিমখ দিছিলোঁ, তো এতিয়া আমি নিমখটো বেছি নিদিওঁ, চিপ অলপ দিম। ঠিক আছে, সচনে যাব। তো ইয়াত আমি জলকীয়া দিম, কেঁচা জলকীয়া সৰু সৰুকৈ কাটি লৈছোঁ, পিচ দুফাল কৰি লৈছোঁ। তো কেঁচা জলকীয়া এতিয়া মাংসখিনি আমি ভালকৈ লাৰি ল'ম। তো মছলাখিনি মাংসখিনিৰ ভিতৰত সোমাব। মাংসখিনি চাওক, মাংসখিনি কেনেকুৱা কালাৰ হৈছে। তো আমি ইয়াত আলু দি দিওঁ এতিয়া। চব কালাৰখিনি ইয়াত আমি অলপ আলুখিনি দি দিম। চাই লওক, মই আলু পিচ কৰিছিলোঁ, ডাঙৰ পিচ কৰি ৰাখিছিলোঁ। তো আলুখিনি দি দিলোঁ। তো এতিয়া মাংসখিনি অলপ ঢাকি থ'ব লাগিব আৰু ঢাকি থ'ম 3 মিনিটৰ কাৰণে। মাংসখিনি চাওঁ লাৰি কেনে। তো আপোনালোকে চাই আছে, চাওক মাংসখিনি কেনেকুৱা হৈছে। জুইটো কিন্তু একদম কমাই কেনে দিব দেই। তো চাওক আপোনালোকে কেনেকুৱা হৈছে মাংসখিনি। তো আমি আৰু 1 মিনিটৰ কাৰণে ঢাকি দিম। মাংসখিনি কেনেকুৱা হৈছে আপোনালোকে চাইছেচোন। আৰু এটা দিনতে মাংসখিনি লাৰি দি আছোঁ। এতিয়া মাংসখিনিত আমি পানী দি দিম। আমি পানীটো কুহুমীয়াকৈ গৰম কৰি লৈছোঁ। তো কুহুমীয়া পানী, গৰম পানী, ইয়াত পানী দি আছোঁ। এতিয়া আমি মাংসখিনি 5 মিনিটৰ কাৰণে ঢাকি দিম। জুই একদম কমকৈ দিছোঁ আমি। চব্জিখন আমাৰ কেনেকুৱা হৈছে চাওক, মাংসখিনি ইয়াত কি ধুনীয়া আছে, কালাৰটো কি ধুনীয়া হৈছে। তো চাওক কি ধুনীয়া কালাৰ। যিখিনি আমাৰ হৈয়ে আহি আছে। তো মই আকৌ ঢাকি দিম 5 মিনিটৰ কাৰণে। আমি মাংসখিনি চাওঁ কেনেকুৱা হ'ল। মাংসখিনি হ'ল এতিয়া চাওক আপোনালোকে, মাংসখিনি হৈ গ'ল। তো ইয়াত মই অলপ জিৰা গুড়ি দি দিম স্মেলৰ কাৰণে। বেছি নিদিওঁ, অলপমান দি দিম। চাই লওক
এতিয়া ইয়াত আমি অলপ ধনিয়া পাত দি দিম মই অলপ বেছিকৈ কাটিছোঁ অলপ মানে সৰিয়হটো দিম আৰু অলপ আধা ইয়াত দি দিছোঁ মই মাংস দি দিম অলপ দালি দিব মাংস হৈ গ'ল এতিয়া মই গেছটো অফ কৰি দিম চাওক আমাৰ মাংস হৈ গ'ল তুমি এতিয়া আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব মোৰ ফ্ৰেণ্ডৰ চেনেলটো আজি আকৌ কোনোবা দিন লগ পাম এতিয়া বাই